মাজনী তোক চাবৰ কাৰণে ল'ৰা এটা আহিব। ল'ৰা ন মই গাঁৱৰ যে আটাইতকৈ ধনী মানুহ বৰ থাকোঁ, তেওঁ ল'ৰাটো তোক চাবৰ কাৰণে আহিব। মোক চাবৰ কাৰণে আহিব, কিন্তু সিহঁত দেখোন বহুত ধনী মানুহ, মোকনো বিয়া পাতিব জানো? নাপাতিব। সিহঁতে এইবোৰ চহৰীয়া ছোৱালী বিয়া নাপাতো বুলিয়ে কৈছে। গাঁৱৰ কোনোবা সংস্কাৰ থকা ছোৱালীজনী বিয়া পতাৰ কথা কৈছে। তইতো সংস্কাৰী আৰু ঘৰৰ সকলো কামেই জান, গতিকে তোক বিয়া নপতাৰ একো নামেই নাই। পাতিব, তই চিন্তা নকৰিবি। সিহঁতে আহিবলৈ দেচোন। সিহঁতে যে কিমান ধনী মানুহ, আৰু মই এইবোৰ কাপোৰ পিন্ধা দেখিলে চাগে বিয়াই নাপাতিব। কৰিবি, মোৰ ওচৰত ইমান টকা নাই নহয় মই তোক ভাল কাপোৰ এযোৰ নি দিবলৈ। যেনেকৈ আছোঁ তেনেকেই ওলাবই আৰু। সিহঁতৰ কথা, বিয়া পাতিলে পাতিব, নাপাতিলে নাই। মা দুখ নকৰিবা, এনেকৈ ওলাম দিয়া। ভাগ্যত যি লিখা আছে সেয়াই হ'ব। হস্ত ঘৰত আছেনে? আপোনালোক আহিলে, আহকচোন আহক, বহকহি। ঠিক আছে বাৰু, কিন্তু মই নবহোঁ। মোৰ এই শাড়ীখন 10,000 টকীয়া শাড়ী হয়, আৰু আপোনালোকে যিহে ধূলি চুলি। নাই নবহোঁ, মোৰ শাড়ীখন লেতেৰা হ'ব। শুন, তয়ে বহ। আহাচোন আহা বাবু, আহা বহাহি। আপুনিও বহকহি, কিমাননো থিয় হৈ থাকিব আৰু। নাই মই নবহোঁ, মই এনেকৈ ঠিক আছোঁ। আপোনাৰ ছোৱালীজনী মাতক, চাই আৰু যাওঁ, মানে মোৰ বিশেষ কাম এটা আছে, তাৰ বাবে যাব লাগিব ন সোনকালে। মাতি দিছোঁ ৰ'ব। মাজনী ওলাই আছোন, আলহী আহিলে আহ। ইজনীয়ে মোৰ একমাত্ৰ ছোৱালী, বৰ ঠাকুৱনী, গতিকে আপুনি কিবা এটা কওক আৰু। মোৰ ছোৱালীজনী পচন্দ হৈছেনে? মোৰ পচন্দ হৈছে বাৰু, কিন্তু বাবু পচন্দ হয়নে সিহে জানিব। মোৰো পচন্দ হৈছে। ল'ৰা পচন্দ হ'ল যেতিয়া কোনো কথা নাই, কিন্তু মই ছোৱালীজনী বিয়া পাতিম বাৰু, কিন্তু তাৰ বাবে মোক আপুনি মূল্য দিব লাগিব নহয়। মূল্য দিব লাগিব তাৰ বাবে। ছোৱালীজনী দিয়াৰ উপৰিও মোৰ 10 লাখ টকা দিব লাগিব, তেতিয়াহে মই ছোৱালীজনী বিয়া পাতিম। এইবোৰ কি কৈছে? মই 10 লাখ টকা মই ক'ৰ পৰা আনি দিম? লোকৰ ঘৰত বাচন বৰ্তন ধুওঁগৈ, আৰু তাৰ পৰা যিকেইটকা পইচা পাওঁ মই ছোৱালীজনী আৰু মই সংসাৰখন চলাই আছোঁ। মই আপোনাক 10 লাখ টকা কেনেকৈ দিম? ঠিক আছে, আপুনি যদি 10 লাখ টকা দিব নোৱাৰে, আমি তেতিয়া ছোৱালী বিয়া নাপাতোঁ, আমি বেলেগ ছোৱালী চামগৈ। আহিছোঁ দিয়ক, আমি এইডোখৰ ৰৈ নাথাকোঁ আৰু। নাই তেনেকুৱা নকৰিব, মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে, এনেকৈ আধাতে এৰি থৈ নাযাব। মই আপোনাক কথা দিছোঁ, মই 10 লাখ টকা যেনে তেনে হ'লেও যোগাৰ কৰি দিম। ঠিক আছে, আপুনি মোক যেতিয়া 10 লাখ টকা জমা দিব, তেতিয়া মই সিহঁত দুটা মন্দিৰত বিয়া পাতি দিম, সৰু সুৰাকৈ। ধন্যবাদ। আহিছোঁ দিয়ক। হে ভগৱান, মই 10 লাখ টকা কেনেকৈ জমা কৰোঁ, একো ভাবিয়ে পাৰ পোৱা নাই। ছোৱালীজনীৰ ভৱিষ্যতৰ কথাও আছে ইফালে। ঘৰৰ মাটি বাৰী বিক্ৰী কৰি দিওঁ নেকি বাৰু? মই সেইটোকে কৰোঁ, পাছত যি হয় দেখা যাব। তাৰ বাবেতো মই ভগেশ্বৰৰ ওচৰলৈ যাব লাগিব। সেইটো মাটি বাৰী ল'ম বুলিয়ে কৈ আছিলে, আছে যদি তাকে মই গোটেই ঘৰৰ মাটি বাৰী সকলো বিক্ৰী কৰি দিম। এতিয়াই যাওঁ, পাছত মোৰ কাৰণেই দেৰি হৈ গ'লে প্ৰব্লেম হ'ব। ভগেশ্বৰ ঘৰত আছনে? আছোঁ, সোমাই আহকচোন। কোন? তইহে? মই বোলো বেলেগ কোনোবা বা। কচোন, কি কামত আহিলি মোৰ ওচৰলৈ? ভগেশ্বৰ, তই গমেই পাইছ নহয়, মোৰ ছোৱালীজনী বিয়া ঠিক হৈছে বৰ ঠাকুৰ একমাত্ৰ ল'ৰালৈ। কিন্তু মোৰ ছোৱালীজনীৰ উপৰি 10 লাখ টকা সিহঁতক হেনো মই দিব লাগিব। এতিয়া মই কি কৰোঁ কচোন? কৰা তোৰ কথা, মইনো কি ক'ম বাৰু। মই একো ভাবি পাৰ নোপোৱা হৈছোঁ। লোকৰ ঘৰত কাম কৰি যিকেইটকা পইচা পাওঁ, ছোৱালীজনীক লৈ মই সংসাৰ চলাই আছিলোঁ। এতিয়া তাক মই বিয়া দিবৰ কাৰণে মই নিজৰ ঘৰৰ মাটি বিক্ৰী কৰি দিম বুলি ভাবিছোঁ তোক। হয় নেকি? কিন্তু ঘৰৰ মাটি বাৰী বিক্ৰী কৰিলে তই থাকিবি ক'ত? পিছত যি হয় দেখা যাব আৰু, মুঠতে মই ছোৱালীজনীক বিয়া দিবলৈ পালেই হ'ল। মাটিখিনি এতিয়া বিক্ৰী কৰিবিনে নে পাছত? পিছে মাটিখিনি মই এতিয়া বিক্ৰী কৰিম বুলি ভাবিছোঁ, কিন্তু মই ছোৱালীজনী বিয়া দিয়াৰ পাছত আপুনি মোৰ মাটিখিনি লৈ ল'ব, আৰু পইচাখিনি মোক এতিয়াই দিব লাগিব, 10 লাখ টকা। ঠিক আছে বাৰু, ছোৱালীজনী বিয়া দিয়াৰ পাছত মাটিখিনি মোৰ হ'ব। এতিয়া তই পইচাখিনি লৈ যা বাৰু। মই লকাৰ পৰা পইচাখিনি লৈ আহোঁগৈ। ল, আৰু ছোৱালীজনী বিয়ানো ক'ত পাতিবি? ঘৰতে পাতিম বুলি ভাবিছোঁ। আহিছোঁ দিয়ক, আকৌ মই এইখিনি পইচা আকৌ বৰ ঠাকুৰনীক দিবগৈ লাগিব নহয়। যা।
তুমি মোক ফুৰাবলৈ নিম বুলি কৈ মাৰ ঘৰলৈ আনিলা যে। মই তোমাক ছাৰপ্ৰাইজ দিছোঁ আকৌ। বিয়া হোৱা কিমান দিনৰ মূৰত আহিছা আকৌ, ভালহে পাব লাগে। ইমান লেতেৰা ফেটেৰা গৈ থাকি মোৰ দামী শাড়ীখন লেতেৰা নহ'ব নেকি? ইয়ালৈ আহিছা, ব'লা মোক বেলেগ জেগালৈ লৈ ব'লা, মই ইয়াত নাথাকোঁ। তুমি অন্ততঃ মাকটো মাত দি থৈ যোৱা। ঠিক আছে, তুমি কৈছা যে মই মাত এষাৰ দিম আৰু মোক ইয়াৰ পৰা তৎক্ষণাত লৈ যাব লাগিব। মই ইয়াত এক মিনিটো নাথাকোঁ। ভিতৰলৈতো ব'লা। মা ঘৰত আছেনে? তহঁতক বহুত দিনৰ মূৰত দেখিছোঁ আৰু এনেকৈ দেখি মোৰ সঁচাকৈ সুখী, বহুত সুখী মই। চোনা ভিতৰলৈ আহ, কেলৈ বাহিৰতে ৰৈ আছা এনেকৈ? নাই মা, আমি ভিতৰলৈ নোসোমাওঁ, এনেই তোমাক দেখা এটা দিবৰ কাৰণেহে আহিলোঁ। মোৰ আহিবলৈ মন নাছিলে, এওঁহে মোক মনে মনে ইয়ালৈ লৈ আনিছে। হেৰ' কিয় তেনেকৈ কৈছ? এবাৰতো মাজনীলৈ মনত নপৰেনে? তাত মই বিন্দাছ থাকোঁ, টকা পইচাহে লাগে আজিকালি মানুহক, আৰু মই সেইখিনি সুবিধা পাইছোঁ। আৰু মোৰ এইখন ঘৰলৈ আহিবলৈ কোনো মনেই নাই। ইমান লেতেৰা ফেতেৰাকৈ থকা আৰু মোৰ দামী শাড়ীখন লেতেৰাই হৈছে অলৰেডি। হেৰা যাওঁগৈ ব'লা, ইয়াত আৰু এক মিনিটো নাথাকোঁ। তুমি কিন্তু জোখতকৈ বেছি কৰি আছা দেই। তোমালোকে কাজিয়া নকৰিবাচোন। মাজনী আচোন, এবাৰটো সাৱটি ধৰ মোক। মোৰ ওচৰলৈ নাহিবা, তোমাৰ গাটো বহুত লেতেৰা হৈ আছে, মোৰ শাড়ীখন লেতেৰা হৈ যাব। আপুনি দুখ নকৰিব, এওঁ কথাবোৰ ধৰি নাথাকিব, আৰু আমি যাওঁ দিয়ক। নোৱাৰি নি? ঠিক আছে বাৰু, যোৱা। ব'লা আকৌ, কিয় ইয়াত ৰখি আছা? আহা, গাড়ীত বহাহি। মোৰ ছোৱালীজনী সঁচাকৈ বহুত সলনি হৈ গ'ল, মোক এতিয়া চিনিয়ে নোপোৱাই হ'ল। কি হ'লো? কিয় ইমান দুখ কৰি আছা তুমি? আপুনি আহকচোন, আহক। নাই, মই একো দুখ কৰা নাই, আহক। ছোৱালী আৰু বৰঠাকুৰ ল'ৰা ইয়ালৈকে আহিছিলে নেকি? ইয়ালৈকে আহিছিলে মোক খবৰ এটা ল'বৰ কাৰণে। পিছে আপুনি ইয়াত? মই ইয়ালৈকে আহিছিলোঁ। কিয়, ছোৱালীজনী বিয়া দিয়াৰ পাছত গোটেই ঘৰৰ মাটি বাৰী মোৰ নামত হৈ যাব বুলি কোৱা নাছিলে জানো? পাহৰিছিলোঁ, কৈছিলোঁ। কিন্তু ঘৰৰ মাটি বাৰী আপোনাৰ নামত কৰি দিলোঁ হয়, এতিয়া মই ক'ত থাকিম বাৰু? ফুটফাথতে থাকিব লাগিব আৰু। তোমাৰ কথা আগতীয়াকৈ ভাবিব লাগিছিলে। এতিয়া এই মাটি বাৰী মোৰ, গতিকে তুমি এতিয়াই ঘৰ খালী কৰা। ঠিক আছে। হেৰা, সাজিকাচোনো আকৌ কোনফালে যোৱা? লগৰজনীৰ বাৰ্থডে পাৰ্টি এটা আছে, তালৈকে যাওঁ। আৰু মোৰ আহোঁতে দেৰি হ'ব, মোৰ শ্বপিঙো কৰিব লগা আছে। ঠিক আছে যোৱা, কিন্তু সোনকালে ঘূৰি আহিবা। এজনী বোৱাৰী হয় এতিয়া তুমি, গতিকে বাহিৰত থকাটো শোভা নিদিয়ে। হ'ব, আপুনি মোক শিক্ষা দিব নালাগে, মই সোনকালে ঘূৰি আহিম বাৰু। তুমি আকৌ কোনফালে যোৱা? বিয়া হোৱাৰ পৰা লক্ষ্য কৰি আহিছোঁ, এই 2 মাহ ধৰি তুমি অকল অনবৰতে শ্বপিং, অকল পাৰ্টি। কিহৰ? কি মানে এইবোৰ? তুমি এজনী বোৱাৰী হয়নে নহয়? হয়, তাতে কি হ'লনো? আগতে মাৰ লগত থাকোঁতে অনবৰতে কাম আৰু লোকৰ ঘৰত কাম কৰি যিকেইটা পইচা পায়, এসাঁজ ভাত খাবলৈও নাতে। গতিকে এতিয়া মই বিন্দাছ আছোঁ, এতিয়া মনৰ ইচ্ছামতে ঘূৰি ফুৰিছোঁ। তাতেনো আপোনাৰ কি হ'ল? আৰু প্ৰত্যেকটো কথা যে আপোনাক ক'ব লাগিব কথা আছে নেকি? চাই আহিছোঁ দেই তোমাক মই, অনবৰতে অকল ঘূৰি ফুৰাতে লাগি থাকা। নমতা দেখি বেছি চল নাবাঢ়িবা। ঘৰত থাকিনো কি কৰিব লাগে? মা আছে আৰু নকৰানী এজনী আছেই দেখোন কাম কৰিবলৈ। অলপ তুমি অকণমান লাগি ভাগি দিব পাৰা। আৰু মোৰ হাত চাত লেতেৰা হৈ যাব, হ'লনে এতিয়া? এটা কথা কোৱাচোন, এই 2 মাহ ধৰি তুমি মালৈ এবাৰ হ'লেও ঘৰলৈ গৈছানে? খবৰ লৈছানে? নাই লোৱা, আৰু মোৰ কোনো দৰকাৰ নাই। ঘৰখন আছে নহয়, সকলোৱে থাকিব পাৰিব। ঘৰখন আছে, সেইবুলিতো তুমি অন্ততঃ খবৰ এটা ল'ব পৰা জীয়েকজনী হৈ। আপুনিনো এই একেটা কথাকে কিয় লাগি আছে? আপুনি খবৰ এটা লওক গৈ যাওক। মইতো খবৰ লৈয়ে আছোঁ। আৰু এটা কথা শুনা, মায়ে যে 10 লাখ টকা যে বিচাৰিছিলে তোমাৰ মাক, সেই 10 লাখ টকা ক'ৰ পৰা যোগাৰ কৰিছে তুমি জানা জানো? নাজানো, ক'লেহে গম পাম। তোমাৰ সুখৰ বাবে তোমাৰ মাৰাই গোটেই ঘৰৰ সা সম্পত্তি বিক্ৰী কৰি সেই 10 লাখ টকা জমা কৰি আমাৰ মাক দিছিল, গম পোৱা? মোৰ সুখৰ বাবে মায়ে গোটেই ঘৰৰ সা সম্পত্তি বিক্ৰী কৰি দিলে? কি কৈছা এইবোৰ তুমি? সঁচাকে নে?
মই সঁচাকৈ কৈছোঁ তোমাক মায়ে কি দিয়া নাছিল কোৱা লোকৰ ঘৰত কাম কৰি যি টকা পইচা পাইছিল অন্ততঃ তোমাৰ বাবেই চিহ তোমাক মই নিজৰ পত্নী বুলি ক'বলৈ ঘিণ লাগিছে আৰু সঁচাকৈ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই এতিয়া মাক ক'ত বিচাৰিম বাৰু মাক ক'ত আছে তুমি জানানি নাই মই গম নাপাওঁ এইকেইদিন মই মাহঁতৰ ঘৰলৈ গৈছিলোঁ কিন্তু মানুহ এজনহে থকা দেখিলোঁ আৰু গোটেই কথাখিনি খুলি ক'লে মই ক'তোৱে বিচাৰি নাপালোঁ মাক নাই নাই মই মাক এতিয়াই বিচাৰি যাম আৰু মই ক্ষমা খুজিম মোৰ সঁচাকৈ বহুত ডাঙৰ ভুল হৈ গ'ল এতিয়া নিজৰ ভুলটো বুজি পালা মই সঁচাকৈ সুখী যোৱা মাক বিচাৰি যোৱা আৰু ক্ষমা খোজা দেৱী মা আমাৰ মা বাৰু ক'লৈ গ'ল মই বিচাৰি ক'তোৱে নাপালোঁ মোৰ সঁচাকৈ ডাঙৰ ভুল হৈ গ'ল কিবা এটাতো কিবাই কৰা মা ক'ত আছে সোনকালে মোক কিবা এটা ৰাস্তা দেখুওৱা ভগৱান মই মাক ক্ষমা খুজিব লাগে মোৰ সঁচাকৈ মাক চিনিবই নোৱাৰিলোঁ এই চহৰ ঘূৰিলোঁ কিন্তু মাক মই ক'তোৱেই নাপালোঁ মই মাক লগ পালে ক্ষমা খুজিম আৰু মাক মই কেতিয়াও কষ্ট নিদিওঁ তোমাক মই কথা দিছোঁ ভগৱান মই মাক যাতে এই মন্দিৰতে লগ পাওঁ দেৱী মা আশা ৰাখিলোঁ তুমি ইয়াত তোমাক মই কিমান বিচাৰিলোঁ মা তুমি ক'ত আছিলা জনী তই তোক দেখি মই সঁচাকৈ সুখী মোক ক্ষমা কৰি দিবা মই টকা পইচাত মোক গৈছিলোঁ যাৰ বাবদ মই নিজৰ মাকো চিনি নোপোৱা হ'লোঁ তুমি এনেকুৱাখন কৰিছিলা বুলি জনা হ'লে মই তোমাক কেতিয়াও এনেকুৱা পথৰ ভিক্ষাৰী হ'বলৈ নিদিলোঁহেঁতেন মোক ক্ষমা কৰি দিবা মা হ'ব আমাজনী দুখ নকৰিবি আৰু মই তোক বেয়া পোৱা নাই নহয় যি হ'ব লগা আছে হৈ গ'ল আৰু মা ব'লা ইয়াত একদম 1 ছেকেণ্ড থাকিব নালাগে আমাৰ ঘৰলৈ ব'লা তোমাক মই কেতিয়াও কষ্ট নিদিওঁ ঠিক আছে মাজনী ব'লা